হাই ফ্ৰেণ্ডছ বৰষুণ ধাৰাবাহিকখনৰ আজিৰ খনটিত দেৱযানীক ৰাজাৰ লগত বিয়াৰ ৰীতি নীতিবোৰ সম্পূৰ্ণ হ'বৰ সময়তেই অৰ্ণৱ গৈ ওলাব আৰু দেৱযানীক ইমানবোৰ হৈ যোৱাৰ পাছতো ৰাজাৰ লগত বিয়াত বহিবলৈ দিব নোৱাৰো বুলি ক'ব কিন্তু যে দেৱযানীয়ে নিজ ইচ্ছাৰে এইখন বিয়াত বহিছো বুলি ক'ব ইফালে অৰ্ণৱে দেৱযানীক সঁচাকৈয়ে ভাল পাই পেলাইছে বুলি অৰ্ণৱে দেৱযানীক ক'ব এতিয়া বাৰু দেৱযানীয়ে অৰ্ণৱক কি উত্তৰ দিব ইফালে আজি অৰ্ণৱে দেৱযানীৰ ওচৰৰ পৰা ঘূৰি আহোঁতে ৰাস্তাতে কোনোবা গুণ্ডাই বেয়াকৈ মাৰিব এতিয়া বাৰু অৰ্ণৱক ৰাজাৰ দেউতাকে পঠোৱা গুণ্ডাই মাৰিব নে ৰিয়া আৰু দেউৰী অফিচাৰজনে পঠোৱা গুণ্ডাই মাৰিব গতিকে এই সকলোবোৰ জানিবলৈ পাব আজিৰ আহিব লগা খনটিত আৰু আনফালে আকৌ মিকুৱে অৰ্ণৱক লগ কৰিবলৈ অভিক লগ ধৰিব এতিয়া বাৰু মিকুৱে অৰ্ণৱক লগ পাবলৈ অৰ্ণৱে গুণ্ডা কেইটাৰ পৰা বাচি আহিব পাৰিবনে গতিকে এই সকলোবোৰ জানিবলৈ চাওক বৰষুণ ধাৰাবাহিকখনৰ আজিৰ সম্পূৰ্ণ খনটি